হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ প্ৰব্লেম আহি আছে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি আমি যাম অলপমান ফাল্টু কৰিব, কি হয় চাওকচোন ভিডিঅ'টোত। আৰু গাইজ এনেকুৱা গৰম পৰিছে না, থাকিবই নাযায় ঘৰত, সেইকাৰণে আমি নদীত আজি গা ধুব যাম। নদীত চাওকচোন ভিডিঅ'টোত কি হয় গাইজ। বাই একেবাৰে নদীতহে লগ পাম গাইজ। আৰু আহি আমি গা ধোৱা প্লেনটো ইয়াতে বনাইছোঁ। চাওকচোন আৰু কি হয়, অলপমান দহা আছে, দহা মিডিয়াম যেনিবা ইভাগে আছে, ইভাগে ভাল নহয় গাইজ। এই কিবা কবি ডাউৰে গৰম বুলি কৈ ডাউৰছে ডাউৰছে। আৰু গাইজ এনেকৈ আমি গাঁও পা ধুলোঁ। ইয়াত দহা আছে, বহুত দহা আছে। আৰু মোৰ ফ্ৰেণ্ডটা উঠাই নাই এতিয়াও। চাব পাৰে কিমান দহাত আছোঁ আমি। এই উঠিল। আৰু গাইজ এইখিনি কোনখিনি জেগা হৈছে আমাক কমেণ্ট কৰি জনাব। আৰু কোনোবা যদি গা ধোৱা মন লাগে মোক চেনেলটোত কমেণ্ট কৰি দিলে হ'ল, আমি আনি দিম। তো মই আগতে ইয়াত পানী খাই লওঁ, পানীটো বহুত পিয়াহ লাগিছে, পানী খাবই লাগিব। আৰু গাইজ মোক ইয়াক ক'ৰবাত কাটিলে দেখিছে, এই দিয়া আগত এই গাইজ। আৰু গাইজ মোৰ মেইন কথাটো হৈছে কি জানা গাইজ, মোৰ মেট্ৰিকৰ আৰু এটা কম্পাল নামৰ পৰীক্ষা আহি আছে, এইটো দিব যাব লাগে। তাৰ কাৰণে মই ভিডিঅ' এইকেইদিন দিবই পৰা নাছিলোঁ গাইজ ফিউচাৰ যাই আছোঁ গাইজ। আৰু এইবাৰ আমি ইউটিউব মাৰিম, কণ্টিনিউ শেষলৈ ভিডিঅ'টো চায়ে থাকক কি হয় গাইজ। আমি এতিয়া গা পা ধুই উঠিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম, যায়ে আছোঁ, যাম নহয় যাই আছোঁ। প্লিজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক জনাব গাইজ। আৰু মই ইয়াতে অকলে গা ধুব অহা নাই, মোৰ এটা লগো আছে, লগটা কবি ক গাইজ। আমি দুইজন আছিলোঁ আজি, আৰু কালিহে আহিছিল, কালি মই আহিব নাপালোঁ, আজি আহিলোঁ মই, সেইকাৰণে বাই তেন্তে লগ পাম নেক্সট ব্লগত।